মই তোৰ ঠেং ভাঙি দিম কাৰ ঠেং ভাঙ তোৰ ঠেং ভাঙি দিম হৰি আও ৰাম সিদ্ধাৰ্থ শৰ্মা মোৰ নাম আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু সেই ঘণ্টাটো বজাবলৈ নাপাহৰিব এই মজা আমাৰ দেশখন বা কলে গৈ আছে অ' চা ইছ মানুহবিলাক যদি মোৰ পৰা আঁতৰি যায় মই ভাল কথাবিলাক কাক দি যাম ভৰেশ্বৰী ভাঙাই দিম কি কৈছে কি কি ঠেং ভাঙিম বুলি কৈ আছে কাকবা কৈছো ঠেং ভাঙাই দিম মই ঠেং ভাঙি দিছে ঠেং ভাঙাই দিম বা বুঢ়াইটো ইমান ঠেং ভাঙোকে আছে ইমান ঠেঙৰ ওপৰত দাঁ আছে নে মাৰি দিম মই চা আপোনাৰ ঠেং এটা চাওঁ কোনডাল লাগে যিকোনো এডাল দিলেই হৈছে চাওক এখন ঠেং লুকুৱা ঠেং ভাঙিবলৈ আহিছে লুকুৱা ঠেং ভাঙিবলৈ আহিছে আপোনাৰ ঠেং দুটাই মোক তোক আজি ক'ত হাৰবি ক'ত হাৰবি এই বদমাছে কোনফালে গেল আজি তোক পুৰা দিম ৰ মাই ডগ বহুত খেদাইছে ভৰি দাঙি পেলাইছা ভৰি দাঙি পেলাইছা মোক পেলাইছা তোক আজি ৰক্ষণে দিওঁ মোহন বচোন পুলিচ মানুহ কিয় ইমান দৌৰাইছা ইমান দৌৰাইছা তই মোক আজি ক'ত হাৰবি মোহন নিজৰ ঠেংকেইটা ঠেং লোকৰ ঠেংকেইটা মুৰ্গী ঠেং তই কোনে ঠেং ভাঙাম বুলি কৈছিলে আপুনিহে কৈছে মই ক'ত গলো তোক আজি কিমান দৌৰিবি তই আজি তোক আজি মই কি হৈছে জানিছো ছাৰ এইজনে মোক দৌৰাইছে মই দৌৰিহে আছো ছাৰ সি মোক ভৰি দাঙি পেলাই দিছে লাজ নাপায় আপুনি ইয়াৰ লগত লাগিবলৈ চাওকচোন ছাৰ এইটোনো মোৰ লগত চোৱা চুই খেলা বয়স নে বুঢ়াটো এইটো চুপ পালি মজাটো তাৰ আগৰ পৰা মজাটো নেজানিছে কাৰণেহে মোক গালি পাৰিছে এতিয়া মই মজাটো বুজাই আহি আছো উশাহ চুটি কৰি মাৰিব কি হ'ল কথা এটা বুজাবলৈ আহিছো ছাৰ কি কথা বুজাব আহিছা এতিয়া চাব আপুনি যেনে পাইছে থানা গেটেদি ভিতৰলৈ সোমাইছে মই আপোনাক লগ পাইছো তাৰপিছত কৈছো মই তোৰ ঠেং ভাঙি দিম কাৰ ঠেং ভাঙ তোৰ ঠেং ভাঙি দিম কি হ'ল মই যদি আপোনাক এনেকে কৈছো আপুনি উল্টাই মোৰ লেং নেমাৰিছে নেমাৰিছে কি আছো মই কি কৰিম জান কি কৰিব ছাৰ প্ৰথম এনেকে ওচৰলৈ মাতিম মই আহিম ছাৰ তাৰপিছত এনেকে হাত এখন থৈছে ওচৰলৈ আনিছে আহি এইটো তোৰ মূৰত লগাম লাগি যাব দেখুৱাই দি দে মই দেখুৱাই দিওঁ কেনে মজা আপুনি মোক তলা মাৰিছে ঈশ্বৰে যদি কয় মই আপোনাক গুলি মাৰিম তই মোক গুলি মাৰিবি মাৰিম যদি চান্স এটা পাওঁ আৰু কাণ তলীয়া চৰ চিনি পোৱা কাণৰ তলত যে মায়ে চলটো আহিবলৈ দিয়ক তলৰ পৰা যেন ফুটা ফুটাহে কৈ যাম আৰু কি তই মোক ফুটা ফুটা কৰিবি তাই মানে মোক কৈছে তাক যদি কোনোবাই ঠেং ভাঙিছে তাই মানে গুলিয়াই মাৰিছে মই সেইকাৰণে গুলিয়াই মাৰিম বুলি ভাবিছো এক্সট্ৰাকেনো কি কৰিম আৰু মই তোক সোধাই এৰিম সোধাই বোলে কি বাকী আছে মদাহি চাহ দেখিছা ইয়াৰ কাণ্ড কা কাণ্ড হাত নমা কিয় প্ৰশ্ন নকৰিবি হাত নমা মই জানা পাছে প্ৰশ্ন এটা কৈছো কিয় নমাব লাগিছে ক এই বয়সস্থ মানুহটোক কান্ধত ধৰিবলৈ সাহস ক'ত পাইছ তই পাঁচটা কালৰ পৰা মই কাণত ধৰিয়ে ঘূৰি ফুৰিছো সৰুতে মই দেউতা কাণত উঠিহে ঘূৰি ফুৰিছো বাপেৰৰ কান্ধত উঠাৰ কাৰণে চবৰে কাণত ধৰিছ ৰ তোক এতিয়াই মৰিয়াই হাত ভাঙি দিম ৰ লাঠি ক'ত
কি কৰিছ হলা বুলি কৈছো ডাঙৰৰ কান্ধত ধৰিব আহা হা তোৰ আজি মই পিঠি ফালিম ৰ তলাটো খুলি দিয়ক মই ক'ত কি যাম চাবি ক'ত আছে আপোনাৰ লগত আছে খোলক তলা খোলক তোৰ মই আজি যাম নিজে তোৰ যাম মই আজি নিজে যাম সোনকালে খোলক নিজে যাম যা হাড় ভাঙি দিম আজি গম পোৱা নাই মই নিজে পিঠি পাতি দিম মায়ো কিহৰ শব্দ এইটো খং উঠিছে কাক বুঢ়াই দুবাৰ টুপেল 3বাৰ মাৰিছে বুঢ়াৰ পৰা মোক পোৱা খং উঠিছে বা ইমান খং তোৰ কি হলে তোৰ ক'ত গিছা খংটো দেখাই যা এইটো কি এইটো কি খং চং নুঠে জামৰি গ'ল যা ঈশ্বৰ তোক লাঠিৰে কোবাবলৈ লৈছে দুবাৰকে চা দুবাৰকে টুপেল 3বাৰ দুবাৰকে টোটেল 3বাৰ তই জীয়াই আছ কিয় চা মৰি নাযাৱ কিয় তই মানুহটো কিয় একো কৰিব নোৱাৰিলি মোক খংটো লাহে লাহে উঠি আহিছে মই বুঢ়াক ফালিম চাগে আৰু মই বহুত ধৈৰ্য ধৰি আছো খংটো কিমান উঠিছে মই চাই দিওঁ ধৈৰ্য ধৰচোন সেইটো কি চা এইটো পেনোমিটাৰ কাষলতিটো দাং মানে চা ৰ চেক কৰি আছো কিমান উঠিছে খংটো পেনোমিটাৰ ভাগি যাব চিয়াহী গলিছে মানে খং উঠিছে বহুত খং উঠিছে তই অকণমান ধৈৰ্য ধৰ মই বুঢ়াটোক চাই আহি আছো মাইম চবকে মাইম 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 আৰু মাইম চবকে মাইম আঙুলি ভাঙি গৈছে বাহিৰলৈ আহিলে মাইম তোৰ নিচিনা মানুহৰ কাৰণে ইলেকশ্যনৰ কেণ্ডিডেটবোৰে চান্স পায় এই আকৌ কি কথা কৈছে মোৰ নিচিনা মানুহৰ কাৰণে ইমলেশ্যনে কেম্পিবে চাম পাইছে এঙা বেঙা হৈ ঘূৰি ফুৰিবি কেণ্ডিডেটে পইচা দিব আৰু চিধা গৈ ভোটটো মাৰি আহিবি হেই ক'ত মই ভোটক মাৰিব পাৰিছো ভোটেহে মোক উল্টাই মাৰিছে যি অকলে অকলে আতি ঘূৰি ফুৰিছো ভোটে তোক মাৰিছে কিয় নামাৰিছে মই যি অকলে অকলে ঘূৰো কেতিয়াবা যদি অকলে মোক পাই যায় ডিঙিটো যদি খালী হৈ আছে ধৰিছে কালিতো সত্ৰাধিকাৰৰ কাৰণে মেডামৰ স্কিনৰ খবৰটোও ল'ব নোৱাৰিলো আজিয়ে লৈ যাওঁ ৰ কোনো নাই যেতিয়া আও হৰি আও ৰা এইজনে সদায় এনেকুৱা টাইমতে কিয় এণ্ট্ৰি মাৰে কি হ'ল মূৰ পেলাই দিলে যে চাওকচোন সদায় সদায় এইখিনি জেগাতে পাওঁ এইবিলাককে কো এক্সিডেণ্ট বুলি কয় কো ইনচিডেণ্ট বুলি কয় হয় দে বেচেৰা